জিলা ব্ৰাহ্মণ সভাৰ 125 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞানুষ্ঠানৰ আজি ইয়াত অতি ঐতিহাসিক পবিত্ৰ ক্ষেত্ৰ ভোলাবাৰীৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ ক্ষেত্ৰত 29, 30, 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত আয়োজন কৰা হৈছে। আৰু এই ঐতিহাসিক ক্ষেত্ৰখনত এই শ্ৰী শ্ৰী বিষ্ণু যজ্ঞানুষ্ঠানৰ জৰিয়তে আমাৰ প্ৰাণী জগতৰ মংগল কামনা কৰি সনাতনী বৈদিক ধৰ্মীয় পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাই বিগত 125টা বৰ্ষৰ বিশেষভাৱে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। আৰু আমি বিশ্বাস কৰোঁ বসুদৈৱ কুটুম্বকম মহামন্ত্ৰৰে আমাৰ এই বিশ্বৰ বসবাস কৰা প্ৰতিটো জীৱকুলৰ ব্যক্তিসকলৰ প্ৰাণীসকলৰ সকলোৰে মংগল কামনা কৰি কুশল কামনা কৰি দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাই শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞানুষ্ঠানৰ আয়োজন কৰি আহিছে। আৰু এইবেলিও ইয়াত ভোলাবাৰীৰ এই সমন্বয় ক্ষেত্ৰত গোবিন্দ মিশ্ৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা হৈছে। আমি আশা ৰাখিম এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ ইয়াত আহি উপস্থিত হ'বহি, ভক্তপ্ৰাণ ৰাইজৰ ইয়াত সমাগম হ'ব, কেইবা হাজাৰ লোকৰ ইয়াত সমাগম হ'ব বুলি আমি ইতিমধ্যে আমি অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ। আৰু ইতিমধ্যে প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, মূল মণ্ডপ উন্মোচন, তোৰণ উন্মোচন, 125 সংখ্যক বাৰ্ষিক অধিৱেশনৰ উপলক্ষে 125খন পতাকা ইতিমধ্যে উত্তোলন হৈ গ'ল। কিছু সময়ৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব, অনুষ্ঠিত হ'ব। তাৰ লগত বিভিন্ন কাৰ্যসূচী আজি দিনটোৰ কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান মুকলি কৰাৰ কাৰ্যৰ জৰিয়তে আজি দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। অহাকালিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াত ৰূপায়ণ কৰা হৈছে। আৰু বিশেষকৈ 31 আৰু 1 তাৰিখে আমাৰ মূল অনুষ্ঠানটো হ'ব। আৰু তাত বিশেষকৈ আমি এটা আশা ৰাখিছোঁ নতুন এটা চিন্তা চৰ্চাৰে যে আমাৰ এই অঞ্চলত বা অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি যাতে আমি সমন্বয়ৰ বাৰ্তা আমি দিব পাৰোঁ, সেইকাৰণে সমন্বয়ৰ আবেলি শীৰ্ষক এটি অনুষ্ঠান আয়োজন কৰা হৈছে। ঠিক তেনেকৈ আন যজ্ঞানুষ্ঠানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, মুকলি হ'ব, অনুষ্ঠিত হ'ব, সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। প্ৰতিটো কাৰ্যসূচীত আমি সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আমি আন্তৰিকতাৰে বিশেষভাৱে কামনা কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ মুকলি সভাত আৰু সমন্বয়ৰ আবেলি এই অনুষ্ঠানটোত তাৰ লগে লগে মাতৃ তুমি অনন্য আন এটা শীৰ্ষক অনুষ্ঠানে আজি ইয়াত মানে অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানতো আমি আশা ৰাখিম যে অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট শিক্ষাবিদ, শিল্পী, সাহিত্যিকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী সাহিত্যিকে ইয়াত অংশগ্ৰহণ কৰিব। তাৰ লগে লগে BTC চৰকাৰৰ BTC প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী, BTC উপপ্ৰধান ৰিহন দৈমাৰীকে প্ৰমুখ কৰি কেইবাগৰাকীও কাৰ্যবাহী সদস্য পাৰিষদে ইয়াত অংশগ্ৰহণ কৰিব। মঙলদৈ আৰু দৰং লোকসভাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও ইয়াত অংশগ্ৰহণ কৰিব। এনেকে ধৰি বিভিন্নজন ৰাজনৈতিক নেতাও ইয়াত আহি অংশগ্ৰহণ কৰিব, সকলোৰে আশীৰ্বাদ কামনা কৰিব। তাৰ লগতে আপোনালোক সকলোৱে জ্ঞাত, আমি সকলোৱে জানো যে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, এজন বুদ্ধিজীৱী, সমালোচক, সদৌ অসম ছাত্ৰ সন্থাৰ এসময়ত তেখেতে বিষয়ববীয়া আছিল। অসম শিশু সাহিত্য ন্যাসৰ সন্মানীয় অধ্যক্ষ, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী ডাঙৰীয়াত আহি অংশগ্ৰহণ কৰিব। তেখেত এগৰাকী সুবক্তা, সমগ্ৰ অসমৰ ৰাইজে আমি জানো। গতিকে এনেধৰণৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন আই মাতৃসকলে ইয়াত অংশগ্ৰহণ কৰিব, শিল্পী সাহিত্যিকে অংশগ্ৰহণ কৰিব, ৰাজনৈতিক ব্যক্তিসকল আহিব। আমি সকলোৱে বিচাৰিছোঁ যে এই বিষ্ণু যজ্ঞ অনুষ্ঠানৰ জৰিয়তে আমি সকলোৰে মাজত শান্তি সম্প্ৰীতি আমি অটুট ৰাখোঁ। যি আমাৰ কলাইগাঁৱৰ সত্তা, এই কলাইগাঁৱৰ সত্তাৰ লগত জড়িত হৈ যিহেতু আমি কলাইগাঁৱত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বসবাস কৰি আছোঁ, আৰু তাৰ লগত সংগতি ৰাখি আমি বৃহত্তৰ ব্ৰাহ্মণ সমাজখনে এইবেলি দৰং আৰু ওদালগুৰি জিলাৰ 125 সংখ্যক যজ্ঞ অনুষ্ঠান আৰু বাৰ্ষিক অধিৱেশন এইবেলি গোবিন্দ মিশ্ৰ সমন্বয় ক্ষেত্ৰ ভোলাবাৰী বিশ্বজ্যোতি শাখাৰ অন্তৰ্গত ইয়াত অনুষ্ঠিত কৰিছোঁ। 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আজিৰে পৰা, অৰ্থাৎ 29, 30, 31, 1 ফেব্ৰুৱাৰী এই 4 দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু আমি
সকলো জাতি জনজাতি ধৰ্ম ভাষা ভাষীৰ লোকৰ আমি সহায় সহযোগিতা পাইছো আৰু এই পৰিৱেশত আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ জৰিয়তে সমূহ ভক্তবান হৈছো আমি অভ্যৰ্থনা সমিতিৰ পৰা আদৰণি জনাইছো আৰু অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আমি তেওঁলোকৰ ওচৰত কৰজোৰে ক্ষমাও বিচাৰিছো যে আমাৰ ভুল ত্ৰুটি হ'ব পাৰে বা কিছু আমাৰ কাম কৰি যোৱাৰ ক্ষেত্ৰত সকলোকে নিমন্ত্ৰণ আমন্ত্ৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ হয়তো ইমান ধৰণৰ আমাৰ গভীৰভাৱে প্ৰকাশ কৰিব নহ'ল তেওঁলোককো আদৰণি জনাইছো আৰু বিশেষকৈ আমাৰ চাৰিদিনীয়া কাৰ্যসূচীত আমি অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট অভিজ্ঞ ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছিলো অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছো BTC চিফ সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াকে প্ৰমুখ কৰি আমি সকলো ৰাজনৈতিক ব্যক্তিৰ লগত জড়িত ব্যক্তিসকলক আমন্ত্ৰণ জনাইছিলো আৰু বিশেষকৈ 31 তাৰিখে যি আমাৰ সমন্বয় আবেলি অনুষ্ঠানত আমাৰ ওদালগুৰি দৰং ওদালগুৰি জিলা অন্তৰ্গত বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকলকো আমি আমন্ত্ৰণ জনাইছিলো আমাৰ এটাই বাৰ্তা যাতে আমি ইয়াত প্ৰতিটো জাতি জনজাতিয়ে বসবাস কৰি আছো আমি সকলোৰে আমাৰ মত ভেদ নেওচি যাতে আমাৰ এই যজ্ঞ অনুষ্ঠানৰ জৰিয়তে অপায় অমংগলবোৰ দূৰ হৈ ভগৱানে সকলোকে ঘৰে ঘৰে পোহৰ কৰক মংগল কৰক তাৰ কামনা কৰিছো গতিকে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ জৰিয়তে যি আমাৰ অসমৰ বুকুত সাঁচি ৰখাৰ যি জীপাল কৰিলে এই প্ৰসাৰৰ জৰিয়তে আপোনালোককো আদৰণি জনাইছো এই চাৰিদিনীয়া কাৰ্যসূচীত আপোনালোকে আমাৰ লগত হাতে হাত হৈ যি সহায় সহযোগ আগবঢ়াইছিলে আমি আশা ৰাখিছো সকলো ভক্তবান ৰাইজে ইয়াত আমাৰ পূজ্য দেৱতা ব্ৰহ্মা বিষ্ণুৰ ওচৰত সেৱা যাচি যাতে আমাৰ সমাজখন উজ্জ্বল হওক নতুন বাটৰ সন্ধান পাওঁ উঠি অহা প্ৰজন্ম আমাৰ যাতে আমি নতুন বাটেৰে আমি অসমৰ বুকুখন জীপাল কৰিব পাৰো তাৰ কাৰণে সকলোকে পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰি সকলোকে এই অনুষ্ঠানলৈ আদৰি জনাইছো